অসমীয়া ওলায়া পিছতো পাৰিবি খাব পিছতো পাৰিবি শুব আজি যদি ঘৰখন যায় হাতত যে একোকে নাথাকিব কিহক লৈ কৰিবি গৌৰৱ ইতিহাসৰ পাততে ৰৈ যাব কেৱল এসময়ত এটা জাতি আছিল এসময়ত অসমীয়া নামে এটা জাতি আছিল যিটো জাতিৰ অস্তিত্ব এতিয়া কেৱল বুৰঞ্জীৰ পাতত অসমীয়া ওলায়া আয়ে কান্দিছে যি নিজৰ এই পেটৰ পোৱালীয়ে বজাৰত কৰিছে যে আইৰে চুক্তি ক্ষমতাৰ লালসাতে কেৱল বিক্ৰী কৰিব ওলাইছে নিজৰ এই মাতৃক ঠিক সেই পুত্ৰ অসমীয়া ওলায়া আইৰ চকুলোবোৰক তেজ হৈ উঠিব দে অসমীয়া ওলায়া ওলায়া জাকে জাকে বতাহৰ বুকু ভেদি সাহসৰ সিন্ধু হৈ অসমীয়া ওলায়া এই জাতি মহাজাতি হোক এই ৰণ হোক আই অসমীৰ স্বাভিমান ৰক্ষাৰ শেষৰখন যুঁজ 17 বাৰ আক্ৰমণ কৰি মোগলে দখল কৰিব নোৱাৰা এয়াই অসম দেশ লাচিত চিলাৰায়ৰ তেজবোৰক উঠলি উঠিব দে অসমীয়া ওলায়া আজি যে আমাৰ মৰমৰ আই বিপদত আজি যে আমাৰ মৰমৰ আই বিপদত ওলায়া জুই জ্বলাই তেজত বিদেশীক পিছতো খেদিবি আগতে চিনি ল বদনৰ তেজবোৰক অসমীয়া ওলায়া এয়া যে সেই সুযোগ নিজৰ মাতৃভূমিখনক আপোন কৰি ৰখাৰ নহ'লে এদিন ইতিহাসৰ পৃষ্ঠাই আমাকো যে নাম দিব আইক বিক্ৰী কৰা একোজন বিদেশীৰ দালাল অসমীয়া ওলায়া আজি শুই নাথাকিবি সেই তেলিখন বচাব পাৰিলে পিছতো শান্তিৰে শুব পাৰিবি পাইহতা মাৰবন্ধিয়া এয়া যে অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ ৰৈ নাথাকিবি ডেকা বন্ধু ওলায়া ওলায়া অসমীয়া ওলায়া